নমস্কাৰ বন্ধুসকল, হৈ যোৱা পূজাৰ শেহতীয়াকৈ হ'লেও আপোনালোকৰ শুভেচ্ছা থাকিল। আশা কৰোঁ বন্ধুসকল সকলোৰে পূজাটো ভালে গ'ল আৰু বন্ধুসকল মোৰো ঠিকেই গৈছে দিয়ক। আৰু এইবাৰ পূজাত মই কি কৰিলোঁ তাকেই দেখাবৰ কাৰণে মই অকণমান ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আশা কৰোঁ বহুত এনজয় কৰিব। আৰু বন্ধুসকল এইবাৰ দুৰ্গা পূজাত মই বেছি ঘূৰা ফুৰা নকৰি অকণমান বিজনেছ কৰিলোঁ। তো কি বিজনেছ কৰিছোঁ আপোনালোকে চাই থাকক। এতিয়া মই বজাৰ গৈ আছোঁ, বজাৰৰ পৰা কি আনিছোঁ তাকে দেখাই আছোঁ আপোনালোকক। বন্ধুসকল বিজনেছ মানে নক'ব আৰু তামাম বিজনেছটো চাওক। আমি গাহৰি মাংসৰ বিজনেছ কৰিছোঁ বন্ধুসকল। এইবাৰ মানে গাহৰি খৰিকাত সেকি পেলাই এনেকুৱাকৈ বিক্ৰী কৰি আছোঁ। চাওক এনেকৈ বনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে আৰু বহুত কিবা দেখিব পাব। আৰু বন্ধুসকল যিহেতু আমি সকলোবোৰ যোগাৰ জাতি সকলোবোৰ ঘৰতে বনাই লৈ আহিছোঁ, তো আমি এতিয়া গৈ আছোঁ পূজাস্থলীত তাতে বিক্ৰী কৰিবৰ কাৰণে। আৰু বন্ধুসকল পৰ্ক ষ্টিককেইটা ৰেডি হোৱাৰ পিছত এনেকুৱা দেখিব পাইছে আপোনালোকে। চব খুব ধুনীয়া দেখি আছে আৰু খাবৰ কাৰণেও বহুত টেষ্টি হৈছে। তো বন্ধুসকল কাষ্টমাৰ ৰেচপন্সো বহুত ভালেই পাইছোঁ। প্ৰথম বিজনেছ কৰিছোঁ এইটো। তো বন্ধুসকল বহুত আপোনালোকৰ বিজনেছ দেখালোঁ। তো পূজাৰ বতৰ, এতিয়া আপোনালোকক অকণমান পূজা দেখাব লৈ যাওঁ। তো ব'লক আমাৰ ওচৰৰে পূজাথলীখনলৈ। আৰু বন্ধুসকল পূজাথলীত সকলোৱে নিজৰ আনন্দৰ আত্মহাৰা হৈ আছে আৰু সকলোৱে নিজে ফূৰ্তি কৰি আছে। চাওক বহুত দৰ্শক হৈছে ইয়াতে চাওক। আৰু ইয়াতে কিবা ডান্স প্ৰগ্ৰেম এনেকুৱা চলি আছে। আৰু আৰু বন্ধুসকল এনেকৈয়ে কোনোবাই যদি নাম কীৰ্তন কৰিছে আৰু কোনোবাই ডান্স কৰি আৰু কোনোবাই আকৌ তেনেকুৱাকৈ নিজৰ পেণ্ডেলটোকে ধুনীয়াকৈ সজাই পৰাই তুলিছে দুৰ্গা পূজা বুলি। আৰু বন্ধুসকল আজি যিহেতু নৱমী পূজা, আজি আৰু প্ৰায় 2 ঘণ্টামান পিছতে দশমী ষ্টাৰ্ট হ'ব। তো দুৰ্গা মাকো এৰিব লাগিব। তো ব'লক আগলৈ কি হয় ভিডিঅ'টো চাই থাকক। আৰু বন্ধুসকল চাওঁতে পূজাৰ শেষৰ দিনটো আহি পালে, মানে আমাৰ আজি বিজয়া দশমীৰ দিনটো আহি পালে। আৰু সেইকাৰণে আমি এতিয়া এই দুৰ্গা মাক বিসৰ্জন দিবলৈ যাব ওলাইছোঁ। তো চাওক আগলৈ। তো বন্ধুসকল আপোনালোকে দেখি আছে আমি আহি আছোঁ এতিয়া বিসৰ্জন দিবৰ কাৰণে দেৱী মাৰ। তো মোৰ লগত আছে আমাৰ হিতেশ দা।
বন্ধুসকল এনেকৈ নাচ গান আৰু ফূৰ্তি ফাৰ্তাৰ মাজেৰে আমি দেৱী মাক বিসৰ্জন দিব গ'লোঁ আৰু এইখিনিকে কৈ বন্ধুসকল আজিৰ মোৰ এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। আৰু বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কৰি দিব ভিডিঅ'টো, আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ বন্ধুসকল মই নতুনকৈ ভিডিঅ'বোৰ বনাই আছোঁ। যদি আপোনালোকে সঁহাৰি জনায় তেনেহ'লে আপোনালোকক আৰু আগলৈ ভাল ভাল ভিডিঅ' দেখাব পাৰিম বুলি আশা কৰোঁ। তো বন্ধুসকল শেষত আকৌ এবাৰ জয় দুৰ্গা মা বুলি কৈ মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ।